নমস্কাৰ, গুড মৰ্ণিং সকলোকে। তৰালৈকে ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আৰু আজি হৈছে সোমবাৰ, আজিৰ পৰা আৰু স্কুল আৰম্ভ, ডিউটি আৰম্ভ। গতিকে এতিয়া শুই উঠিলোঁ, শুই উঠি কামবিলাক কৰোঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আৰু এয়া মই কলটো মাৰি পেলাই আজি আচৰিত হৈছোঁ, আপোনালোকে জানিলেও আচৰিত হ'ব। পানী মাৰি আছোঁ কিন্তু বাল্টিংটো তলেৰে গৈ আছে। তাৰপিছত বাল্টিংটো যে মই উঠাই চাওঁ, বাল্টিঙৰ তলখন আজি খহি পৰিলে। আপোনালোকে চাওকচোন, আৰু আপোনালোকে ভাবিব মই আগতে জানো, মই একেবাৰে আগতে নাজানো। আৰু এনেকৈ মই আচৰিত হৈছোঁ যে কেনেকৈ কি হ'ল। অলপ আগত বাল্টিংটো ভাল আছিল আৰু এতিয়া মই যেতিয়া মানে পানীখিনি মাৰি আছোঁ, পানী নাথাকে, পানী তলেৰে গৈ আছে। তাৰপিছত যেতিয়া মই বাল্টিংটো উঠাই চাইছোঁ, বাল্টিংটো তলখন খহি পৰিছে। হাঁহিও উঠিছে ৰাতিপুৱাই আৰু আচৰিতো হৈছোঁ একেবাৰে। আপোনালোকৰ লগতো বাৰু এনেকুৱা হৈছেনে জনাবচোন। বাৰু কি কৰিবনো, তেনেকৈ আৰু এবাৰমান মাৰি চালোঁ। তাৰপিছত এবাৰ ভাবিলোঁ নাই, এনেকৈ থাকিলে নহ'ব, কামখিনিতো শেষেই কৰিব লাগিব। আৰু এইবাৰ বাচনখিনি ধুই মিষ্টাৰক কৈ আছোঁ, মানে আজি ৰাতিপুৱাই ইমান জমনি হ'ল, আগতে কেতিয়াও হোৱা নাছিল বাৰু এনেকুৱা। আৰু এনেকৈ কামখিনি কৰি মেলি গা পা ধুই উঠি টিফিন বনাই মিষ্টাৰ গ'ল আৰু মই একেবাৰে স্কুল যাবলৈ ৰেডি হৈ ল'লোঁ। তাৰপিছত ৰাতিপুৱা যিহেতু সময় নাথাকেই, এতিয়া মই মাইনাক স্কুললৈ যাম, তাৰপিছত আপোনালোকক লগ পাই আছোঁ বাৰু। আৰু এয়া স্কুল আহি পালোঁ, গোটেই পৰা আহি পোৱা নাই বাৰু, সেইকাৰণে আমি ভিতৰতে অলপ টাইম আছিলোঁ আৰু ভিডিঅ' কৰি কিনে আপোনালোকক দেখালোঁ। এয়া এটা দুটাকৈ আহি আছে। আৰু এতিয়া আমি গোটেইকেইটা আহিলোঁ বান্ধৱী এজনীৰ ঘৰলৈ। তাই যিহেতু স্কুলত যাব পৰা নাই, অসুখ হৈ আছে। আৰু এয়া খুৰী হয়, বান্ধৱীজনীৰ শাহুৱেক। তেখেতে কৈ আছে আমাক আৰু আহিছা, ভাল লাগিছে। আৰু এই অলপৰ কথা পতাৰ পিছত আমাক গোটেইকেইটাকে চাহ খাব দিলে, চাহ খালোঁ। গোটেইকেইটা চাহ খাই ল'লোঁ। এইবাৰ আমাক দিছে, চাহ খোৱা হোৱাৰ পিছত তামোল কাটি দিছে খুৰীয়ে। এয়া তামোল খালোঁ। তামোল খাই এনেকৈ কিবা কিবি কথা পাতি আছে গোটেইকেইটাই। আৰু এয়া খুৰী আহিল, খুৰী আহি কিনে বাইদেউৰ লগত কিবা কথা পাতি আছে, আগৰে চিনাকি হয় চাগে, তেনেকৈ কিবা কথা পাতি আছে। আৰু খুৰীজনী সঁচাকৈ বহুত ভাল, বহুতখিনি কথাই ক'ব জানে, ভাল লাগিল কথা পাতি। আৰু এইজনী ছোৱালীজনী হৈছে মোৰ বান্ধৱীজনীৰ ছোৱালী। তাই চকুৰ অসুখ হৈছে কাৰণে তাইও আজি স্কুল যাব পৰা নাই। সেনেকৈ কথা পাতিলোঁ বহুত সময়। তাৰপাছত আমি গোটেইকেইটা যাব ওলালোঁ, যিহেতু আৰু অলপ পিছত স্কুল ছুটিয়ে দিব। আৰু তাৰ পৰা আহি এনেকৈ আমি কথা পাতি আহি আছোঁ। আৰু বাইদেউহঁতে কৈছে আজি তোমাৰ চেনেলটোৰ কাৰণে আমি কিবা এটা ক'ম। মই কেমেৰাটো মানে অন কৰিছোঁ, বাইদেউহঁতে মোৰ কাৰণে একো ক'বই নোৱাৰিলে, হাঁহিতে থাকিব নোৱাৰিলে, ক'লে কি পিছত কেতিয়াবা ক'ম, কেমেৰাটো অফ কৰা। কোনে কোনে চিনি পাইছে জনাব দেই। এইটো আমি আগতে পেপা বনাইছিলোঁ, আপোনালোকক বনাই দেখাই আছোঁ বাৰু। আৰু এইজনীও আহি আছে, মোৰ এজনী বান্ধৱী হয়, খাচ বান্ধৱী। আৰু তাই সদায় স্কুল ছুটি হোৱাৰ টাইমত নিব আহে, ৰাতিপুৱা মানুহজনে থৈ যায়। আৰু এনেকৈ অলপ পৰ থকাৰ পিছত স্কুল ছুটি হ'ল।
স্কুলৰ পৰা আহি মাইনাক ঘৰত থৈ আকৌ আহিলোঁ। এফালে গোটৰ মিটিং আছে বোলে। আৰু এইবিলাক দেখিছেনে, গোটেই এইবিলাক মহিলা পাৰ্টি হয় গোটৰ। কিবা মিটিং আছিলে আৰু গোটৰ মিটিঙৰ পৰা আহিলোঁ আৰু আহিয়ে দেখিলোঁ চাৰিওফালে আমাৰ পানী। কিহৰ কাৰণে পানী চাওকচোন। এইফালে গোটেই পানী আমাৰ আজি একেবাৰে পানী। এয়া মন্দিৰটো ছাদখন ঢালিলে, তাৰ কাৰণে বাৰাণ্ডাখনতে মছলাবোৰ মৰা হৈছিলে। আৰু কামখিনি শেষ হোৱাৰ পিছত দাদাহঁতে মানে গোটেই পানীৰে ধুইছে বাৰাণ্ডাখন, সেইকাৰণে চাৰিওফালে পানী হৈছে। কি খাই আছা তুমি? কোকো কোলা? এইটো কোকো কোলা নহয়, মেংগো। কি বুলি কয়? মাজা। হয় নেকি? চশমাযোৰ ভাল লাগিছে না তোমাৰ? আৰু এয়া তাইক ফুচলাই মেলি ময়ো অলপমান খাই ল'লোঁ, নহ'লে নিদিয়ে, গোটেই বটলটো খাব পাৰে। যোৱাকালি যে আপোনালোকৰ আগত চেলেঞ্জ কৰোঁতে ভাত খাইছিলোঁ, যিখিনি ভাত খাইছিলোঁ তেতিয়াৰ পৰা আজি দুপৰীয়ালৈকে এতিয়ালৈকে ভাত খোৱা নাই। এতিয়া খাব লৈছোঁ আৰু ৰাতিও নাখালোঁ, দুপৰীয়া যি খালোঁ, ৰাতি একো খাবলৈ ইচ্ছা নগ'ল। আৰু কালি বিশালৰ পৰা আহোঁতেই যি ফুচকা খাইছিলোঁ, সেই খাই ৰাতি শুই থাকিলোঁ আৰু ৰাতিপুৱা চাহ অকণমান খাই স্কুললৈ গৈছিলোঁ আৰু এতিয়া ভাত খাব ওলাইছোঁ। আজি বহুত বিশেষ বেছি একো নাই, দালি আৰু যোৱাকালি যে মাছখিনি ৰাখিছিলোঁ সেয়া ভাজি ল'লোঁ, নেচেৰা আলু ভাজি ল'লোঁ, সেইখিনিৰে খাম এতিয়া। যোৱাকালিৰ পৰা মই ভাবি আছোঁ এটা কথা, যে আমি 5টাকৈ কণী লৈ খাব নোৱাৰিলোঁ। আৰু আমি যে ইউটিউবত ভিডিঅ'বোৰ পাওঁ, এজনে গোটাকৈ ব্ৰইলাৰ একোটাকৈ লয় বা ডাঙৰ মাছ এটাকৈ ফ্ৰাই কৰি লয়, কণী 20-30টালৈকে লয় আৰু ছাগলী মাংস লয়, গাহৰি মাংস লয়। এইবিলাক কেনেকৈ খায়? ভিডিঅ'টো কাটি মানে ৰেকৰ্ডিংটো কৰে নে সঁচাকৈ খায়, সেইটো কথা মোৰ জানিব মন যায়। আৰু আমাৰ নিচিনা মানুহে কিন্তু নোৱাৰোঁ দেই, সঁচাকৈ নোৱাৰোঁ বাৰু। ভাতখিনি খাই লওঁ বাৰু, খোৱাৰ পিছত আপোনালোকক লগ পাই আছোঁ। আৰু এয়া ভাত খাই উঠি বাচনখিনি ধুই, কাপোৰ যিখিনি আনি চপাই থৈ দিছিলোঁ সেইখিনি জাপিলোঁ। ইয়াৰ পিছত গা ধুব যাম, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। কাপোৰখিনি যে জাপি থকা দেখিছিলে, তাৰপাছত আমি দুয়োটাই গা ধুলোঁ, গা ধুই উঠি টোপনি গ'লোঁ আৰু এতিয়া শুই উঠিছোঁ। বতৰটো বেয়াকৈ আহিছে বাৰু, আৰু আজি বিশেষ ভিডিঅ' কৰিবলৈ একো নাই, গতিকে আজিলৈ ইমানেই। যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'বোৰ চাই লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ তেন্তে, বাই বাই।